বিশ্বাসেই মিলয় হৰি, প্ৰাৰ্থনাৰ শক্তি অথলে নাযায় কাহানিও। এয়া হৈছে তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত টিলিঙা মন্দিৰ। মূলতঃ শিৱ ভগৱানক আৰাধনা কৰা এই মন্দিৰ ভাগ জানিবলৈ পোৱা মতে 1965 চনত প্ৰতিষ্ঠা কৰা হয়। জানিবলৈ পোৱা অনুসৰি পূৰ্বতে মন্দিৰৰ গোটেই চৌপাশ চাহ বাগানেৰে পৰিপূৰ্ণ আছিল। তেতিয়ালৈ তাত কোনো মন্দিৰ নিৰ্মাণ হোৱা নাছিল। বৰ্তমানৰ যি পূজা অৰ্চনা কৰা মূল বৰগছডাল আছে, সেই গছজোপাৰ তলতেই এদিন এজন শ্ৰমিকে মাটিৰ পৰা ওলাই অহা শিৱলিংগ এভাগ দেখা পায় আৰু বাগিচাৰ কৰ্তৃপক্ষক জনায় আৰু সেই মৰ্মেই তাত এভাগ শিৱ মন্দিৰ নিৰ্মাণ কৰা হয় আৰু সেই মন্দিৰভাগেই বৰ্তমান সকলোৰে বিশ্বাসী টিলিঙা মন্দিৰ। লোকবিশ্বাস মতে মন্দিৰৰ ভক্তই যি ইচ্ছা বা আশা কৰি টিলিঙা বান্ধে, সেই আশাই পৰিপূৰ্ণ হয় বুলি বিশ্বাস কৰে। বিশ্বাসতেই জীৱন চলে নহয়নে? বিশ্বাস, ভক্তি, আস্থাই আমাক ভগৱানৰ কাষ চপাই আনে। বিশ্বাস কৰিলে, ভক্তি থাকিলে ভগৱানকো পোৱা যায় বুলি কথা এষাৰ আছে। সেই বিশ্বাস সেই অতীজৰে পৰা বৰ্তমান সময়লৈকে অটুট আছে। সেই বিশ্বাস আৰু ভক্তিৰ বলতে আজি হাজাৰ হাজাৰ টিলিঙা তাত ওলমি আছে। সেই অতীজৰে পৰা বৰ্তমান সময়লৈকে মানুহে সেই একেভাগেই বিশ্বাস কৰি আহিছে, একেভাগেই টিলিঙা বান্ধি আহিছে আৰু প্ৰায় মানুহৰ মনোকামনা পূৰ্ণ হৈছে বুলি জানিবলৈ পোৱা যায়। আচলতে বিশ্বাসেই মিলয় হৰি, নহয়নে? বিশ্বাস কৰিলে ভগৱানকো পোৱা যায়। সকলোৰে মনৰ আশাবোৰ পূৰ্ণ হওক, সকলোৱে মনে বিচৰা মতে সকলো পাওক। মহাদেৱে সকলোকে কুশলে ৰাখক। এই তথ্যখিনি ময়ো সংগ্ৰহ কৰাহে। যদিহে কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আদৰেৰে মৰমেৰে বিদায়। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।